হেল্ল' এভৰিৱান। এতিয়া দুপৰীয়া 12টা বাজিছে। মই গা পা ধুই ৰেডি হ'লোঁ। তো দেউতা পাৰ চৰাই আনিছে। দেউতা কৈ আছে আজি তুমিয়ে বনা, এনে মায়ে বনায়। তো আজি মই বনাম। কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই যাব। আৰু লগতে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিউজ আহে কিন্তু ছাবস্ক্ৰাইব নকৰে আপোনালোকে। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আগুৱাই যাবলৈ হেল্প কৰক। প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া দুটা পাৰ চৰাইৰ মাংস দুটা কাটি ৰেডি কৰি দিছে। এয়া পিঁয়াজ জলকীয়া কাটি লৈছোঁ, আলু আদা নহৰু ইয়াতে কেৰাহীত তুলাই দি মই এবাৰ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিছোঁ। অলপ টাইম ভাজি কেনে মই লগতে মাংসখিনি একেলগে দি দিম। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি দি ইয়াতে মই নিমখ দি অলপ লাৰি এইখিনি মই ঢাকন দি অলপ টাইম ভাজি ল'ম। ঢাকনি দি দিছোঁ। এইবাৰ ঢাকনি গুচাই দেখিব পাৰিছে তেলখিনি এক্সট্ৰা হৈ ওলাই আহিছে। অলপমান পিঁয়াজখিনি নৰম হৈ গৈছে। এনেকৈ অলপ টাইম আৰু ভাজিম। ভাজি ইয়াতে মই জিৰা জলকীয়া গুড়ি আদা নহৰু ধনিয়া গুড়ি চব একেলগে ইয়াতে দি দিম। আৰু ইয়াতে হালধি দিয়া নাছিলোঁ, এক্সট্ৰাকৈ এইখিনি হালধি দিলোঁ। কিমানখিনি লাগে সোৱাদ অনুসৰি দি কিনে এনেইতো মাংসখিনি ভাজা হৈছে চাবই পাৰে। তেলখিনি এক্সট্ৰাকৈ ওলাই আহিছে কাৰণ পাৰৰ মাংস ইমান ভাজিব নালাগে, সৰু হয়। ইমান টাইম ভাজিবও নালাগে। তো সেইটোৰ কাৰণে অলপ টাইম ভাজি মই এক্সট্ৰাকৈ এইখিনি ভাজি লৈছোঁ। তেতিয়াই মাংসখিনি ভাজা হৈ গৈছে। তেতিয়া মাংসৰ মছলা চছলা দি কেনে হালধি দিলোঁ দেখাই পালে। তো এইখিনি দি অলপ টাইম আৰু মই ভাজি ল'ম। এটুকুৰা ওলাই দেউতাক খাই চাব দিছোঁ যে মাংসখিনি ভাজা ভালকৈ হৈছেনে নাই। আৰু লগতে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ বিহু কেনেকুৱা গ'ল। আমাৰ ইমান এটা ভাল নগ'ল কাৰণ বিহুতে আমাৰ চবৰে বেমাৰ। আপোনালোকৰ দাদাৰো বেমাৰ, মোৰো বেমাৰ, লগতে ছোৱালীৰো বেমাৰ, কাহ চৰ্দি জ্বৰ। আৰু লগতে আমাৰ এই দৌলৰ মাজতে আমাৰ বৰষুণ আহিছিলে যে, ইমান বতাহ বৰষুণ আহিছিলে। তাতে মা পুৰি হাত ভাঙি থাকিলে মাৰো। 4জন ফেমিলি, এতিয়া আমাৰ ঘৰৰ 4জনৰে বেমাৰ। তো সেইটো কাৰণে ইমান ভাল নগ'ল। তো আপোনালোকে জনাব আপোনালোকৰ বিহু কেনেকুৱা গ'ল। তো ইয়াতে মাংসখিনি দেউতা কৈছে হৈ গৈছে, পানী দিব পাৰা। তো সেইটো কাৰণে মই পানী দি দিলোঁ। পানী দি এতিয়া মই ছানৰাইজৰ গৰম মছলা আছিলে, তো এই গৰম মছলা অলপ দি দিছোঁ। মাতটোত আপোনালোকে ধৰিব পাৰিলে গমেই পাব যে কিমানখিনি গা বেয়া হৈ আছিলে। মাতটো এতিয়ালৈকে ভালকৈ ঠিকেই হোৱা নাই। তো এয়া গৰম মছলাখিনি দি অলপমান উতলাইব দি তো এয়া মই মাংসখিনি নমাই ল'লোঁ। গেছটো বন্ধ কৰি দিলোঁ। আৰু লগতে মাছ ভাজি আছিলে যোৱাকালিৰে। তো মাছৰ কাটাখিনি ভালকৈ বাছি লৈছোঁ। বাছি লৈ ইয়াতে সৰু সৰুকৈ পিঁয়াজ জলকীয়া কাটি দি এইখিনি মই পিটিকা কৰি লৈছোঁ। তাতে এফালত নেমু চিপি দিছোঁ। এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। আপোনালোকে খাইছে চাগে, আৰু যিবিলাকে খোৱা নাই খাই চাব, বহুত টেষ্টি লাগে। আৰু লগতে দেউতাই আম আৰু পদিনা চাটনি বনাইছে। এইটো ভিডিঅ' কৰা নহ'ল, দেউতা আগতে বনাই থৈছে। তো আজি দুপৰীয়াৰ সাজ এহেদিয়ে হ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক কৰিব ভিডিঅ'টো।